हेलो गाइज स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি বহুত দিন ভিডিঅ' দিব পৰা নাই, ভাবিলোঁ অলপ ৰঙাৰ পৰা ফুৰি আহোঁ। এমূলত চাইদুল আহিছে, চাইদুল তো যাই আছোঁ আৰু। মানে আমি আহি পাই গ'লোঁ নেশ্যনেল হাইৱে। তো বিলপাৰত দিবেধাৰ আছে, দিবেধাৰেদি ঘূৰিলে আমাৰ 400 মিটাৰ বেছি ঘূৰা হয়। মানে আমি এপাণ্ডেই পাৰ হৈ যাওঁ। তো চাই থাকক। তো মানে এতিয়া পাৰ হৈ আছোঁ গাইজ, চাই থাকক। পাৰ হৈ আছোঁ, তো ফাইনেলি পাৰ হৈ গ'লোঁ। তো চাইদুলটো পাৰ হৈ গ'লে, তো চাই থাকক। এতিয়া আমি ৰঙিয়া যাই আছোঁ। তো গাইজ বয়া ৰাস্তা মানে আমি 4 কিলোমিটাৰমান আহিলোঁ। তো এইবিলাক কাঁচা ৰাস্তা হয়। তো এতিয়া মানে অলপ পকী ৰাস্তা পোৱা ভাল লাগিছে। তো চাই থাকক। এতিয়া অলপ মানে আমাৰ জোচটো আছে গাইজ, তো চাই থাকক। তো আহি পাই গ'লোঁ ভাতকুছি। মানে ইয়াৰ পৰা ৰঙিয়া বেছি দূৰ নহয়, 5 কিলোমিটাৰ হয় গাইজ। তো চাই থাকক। তো গাইজ মানে ৰঙিয়াক গেলি বহুকেইখন দলং পাৰ হৈ যাব লাগে। তো এতিয়া আমি 4 নম্বৰখন দলং পালোঁ। তো চাই থাকক। এয়া 4 নম্বৰখন দলং। তো আৰু বেছি দূৰ নাই, মানে 4 কিলোমিটাৰমান আছে। তো এনেই অলপ ফুৰিব আহিলোঁ, বহুত দিন ভ্লগ ভিডিঅ' দিব পৰা নাই। তো চাই থাকক। তো মানে আবেলি এইখিনি টাইমত ফুৰিব আহি মজা লাগে। তো গাইজ এতিয়া ঘূৰি ঘূৰি মানে গধূলি হৈ গ'ল। তো চাই থাকক। তো মানে আমি ঘূৰি ঘূৰি এতিয়া ৰাতি হৈ গ'ল। তো এতিয়া ঘৰত যাই আছোঁ, মানে এতিয়া 7টামান বাজিল। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।